নমস্কাৰ প্ৰিয় দৰ্শকসকল ইটিভি ভাৰতৰ জনপ্ৰিয় অনুষ্ঠান প্ৰাসংগিক প্ৰেক্ষাপটলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ প্ৰাসংগিক প্ৰেক্ষাপট এই অনুষ্ঠানৰ অতিথি জনপ্ৰিয় ছাত্ৰ নেতা লুৰিনজ্যোতি গগৈ তেওঁৰ সৈতে আমি কিছু কথা পাতিম আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো প্ৰথমে আপোনাক সুধিব বিচাৰিম কৰোনা মহামাৰীৰ সময় অসমত বিভিন্ন সমস্যা দেখা দিছে জনসাধাৰণ বাহিৰলৈ ওলাব পৰা নাই কিন্তু তাৰ মাজতো আজিৰ তাৰিখত কা আন্দোলনৰ যি প্ৰাসংগিকতা আছে বা অসমত বিকল্প ৰাজনৈতিক দলৰ বা নিৰ্বাচনৰ যি কুচকাৱাজ চলি আছে এই সময়ছোৱাত আটাইতকৈ প্ৰাসংগিক বিষয়টো হৈছে বিকল্প ৰাজনৈতিক দলৰ অসম জাতীয় পৰিষদ আপোনালোকে গঠন কৰিবলৈ আগবাঢ়িছে ইতিমধ্যে গঠন হৈছে অসম জাতীয় পৰিষদক লৈ আপুনি কিমান আশাবাদী অকল আমিয়ে নহয় অসমৰ জনসাধাৰণো যথেষ্ট আশাবাদী কাৰণ এটা ভয়াবহ প্ৰেক্ষাপটৰ মাজত এই সংকটৰ সন্ধিক্ষণতে এই ৰাজনৈতিক দলটো জন্মগ্ৰহণ কৰিছে কাৰণ বিগত সময়ছোৱাত অসমৰ জনসাধাৰণে প্ৰতিটো ৰাজনৈতিক দলৰ তেওঁলোকৰ যিটো সুবিধাবাদী চৰিত্ৰ অসমৰ জনসাধাৰণক বাৰে বাৰে কৰা বিশ্বাসঘাতকতা প্ৰতাৰণা এইবোৰ সকলোৱে দেখি আহিছে আমাৰ অধিকাৰ বাৰে বাৰে ক্ষুণ্ণ হৈছে আৰু প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনৰ আগত তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ পাছত ক্ষমতালৈ অহাৰ পিছতে প্ৰত্যেকে তেওঁলোকে পিঠি দি তেওঁলোকে অসমৰ জনসাধাৰণক তেওঁলোকে এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে কোনো দৃঢ় পদক্ষেপ গ্ৰহণ নকৰে ওলোটাকৈ তেওঁলোকে অসমৰ জনসাধাৰণক বাৰে বাৰে ঠগি আহিছে গতিকে এইবাৰ এই এনেকুৱা ধৰণৰ প্ৰেক্ষাপটত যি সময়ত আমাৰ নিজৰ ভাষা নিজৰ সংস্কৃতি নিজৰ অধিকাৰ নিজৰ সামাজিক ৰাজনৈতিক ভৱিষ্যতৰ প্ৰশ্ন যেতিয়া মানুহৰ মাজলৈ আহিলে আমাৰ অৰ্থনৈতিক সুৰক্ষিত ভৱিষ্যতৰ বিষয়বোৰ যেতিয়া উত্থাপন হ'ল তেতিয়াই অসমৰ জনসাধাৰণে এটা বিকল্প ৰাজনৈতিক শক্তিৰ চিন্তা চৰ্চা কৰিলে এইবাৰ কা গণ আন্দোলনৰ সময়ৰ পৰাই মানুহৰ মাজলৈ এই কথাটো তীব্ৰতা আহিল যে অসমত এটা বিকল্প ৰাজনৈতিক শক্তি বা ৰাজনৈতিক দলৰ এটা আৰম্ভণি হ'ব লাগে এটা সৃষ্টি হ'ব লাগে আৰু তাৰ সেই ৰাইজৰ চিন্তাৰ ফলশ্ৰুতিতে এই অসম জাতীয় পৰিষদ দলটো জন্মগ্ৰহণ কৰিলে আমি আশা কৰোঁ এই ৰাজনৈতিক দলটোৱে বা এই শক্তিটোৱে আগন্তুক দিনত অসমৰ ৰাইজৰ যিবোৰ সমস্যা আছে যিবোৰ অধিকাৰ বিষয়ক যিবোৰ প্ৰশ্ন আছে ভূমি সম্পদৰ ওপৰত অধিকাৰ আমাৰ জাতীয় জীৱনৰ সমস্যাসমূহ সমাধান কৰা ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যত আমাৰ অৰ্থনৈতিক সুৰক্ষা সকলো ধৰণৰ কথা সামাজিক ন্যায় প্ৰাপ্তিৰ বিষয় আমাৰ আন যিবোৰ সমাজখন বা এখন ৰাজ্য এটা জাতিক জীয়াই থাকিবলৈ লগা সকলো বিষয়সমূহত তেওঁলোকে এটা শক্তিশালী নেতৃত্ব দি বাট দেখুৱাব বুলি আমি আশা ৰাখিছোঁ হয় অসম আন্দোলনৰ পটভূমিত জন্ম হৈছিল অসম গণ পৰিষদ দল তাত আছিল বিদেশী বহিষ্কৰণৰ প্ৰসংগ ঠিক একেদৰেই আজিৰ তাৰিখত অসম জাতীয় পৰিষদ গঠন হৈছে কা আন্দোলন আৰু তাতো সেই একেই প্ৰসংগ বিদেশী প্ৰসংগ এই দুয়োটা দলৰ মাজত পাৰ্থক্য কি আছে বুলি ভাবে আপুনি পাৰ্থক্য এইটোৱেই যে এই দলটোৰ ৰাইজৰ আশা আকাংক্ষাৰ প্ৰতিফলিত এটা দল 855 জনতকৈ বেছি শ্বহীদৰ ত্যাগৰ বিনিময়ত এই দলটো গঠন হৈছিল অসম গণ পৰিষদ কিন্তু এই সকলো কথা বতৰাক তেওঁলোকে পিঠি দি চূড়ান্ত বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি এই ৰাজনৈতিক দলটোৱে কেৱল মাত্ৰ ক্ষমতাৰ কাৰণে তেওঁলোকে সকলো কথা জলাঞ্জলি দিলে কেৱল মাত্ৰ মন্ত্ৰিত্বৰ কাৰণে ক্ষমতাৰ কাৰণে সকলো আদৰ্শ সকলো চিন্তা সকলো জাতীয় চেতনাক তেওঁলোকে সম্পূৰ্ণৰূপে ত্যাগ কৰি এতিয়া বিজেপি দলটোৰ লগত তেওঁলোকে যাত্ৰা অব্যাহত ৰাখিছে বা অসমৰ ৰাইজক চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে গতিকে এইবাৰ এই ৰাজনৈতিক দলটোৱে এই যে বিশ্বাসঘাতকতা প্ৰতাৰণা ইয়াক অৱসান কৰিবৰ কাৰণে আশাবাদী চিন্তা লৈ এই দলটো আৰম্ভ হৈছে ইয়াত মানুহে আস্থা বিশ্বাস এটা বিকল্প বিচাৰে এটা বাট বিচাৰে পথ বিচাৰে আৰু সেই চিন্তাৰ ফলশ্ৰুতিতে এই অসম জাতীয় পৰিষদ জন্মগ্ৰহণ কৰিছে গতিকে পাৰ্থক্য তাতে সংকটটো মৰিখন কৰিবৰ কাৰণে অসম গণ পৰিষদৰ বিশ্বাসঘাতকতা প্ৰতাৰণাৰ ইতিহাসটো শেষ কৰিবৰ কাৰণে নতুন চিন্তাৰে নতুন এটা পৰিকল্পনা লৈ ডেকা প্ৰজন্ম বা অসমৰ সমাজ জীৱনক ন্যায় দিবৰ কাৰণে বাট দিবৰ কাৰণে এই ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছে মই ভাবোঁ যে এই দলটোৱে সেই বিশ্বাস অসমৰ ৰাইজক দিব বা ৰাখিব পাৰিব আগন্তুক দিনত হয় আমি আশা কৰিছোঁ আৰু আপুনি ইতিমধ্যে এইটো কথা কৈছে যে আস্থা বিশ্বাস থাকিব লাগিব আৰু ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা ইতিমধ্যে অসমত চলিছে কিন্তু প্ৰশ্নটো হৈছে অসম গণ পৰিষদ যেনেধৰণে ৰাইজৰ মাজলৈ আহিছিল অসম আন্দোলনৰ পিছত তেওঁলোকে সেই আস্থা আৰু বিশ্বাস লৈ আহিছিল আৰু ৰাইজক তেওঁলোকে যথেষ্ট প্ৰতিশ্ৰুতি দিছিল সদৌ অসম ছাত্ৰ সন্থাৰ গৰ্ভৰ পৰা ওলাই অহা অসম জাতীয় পৰিষদক ৰাইজে কিয় বিশ্বাস কৰিব
এই একেখিনি কথাই হয়তো আপুনি ক'ব যে আস্থা আৰু বিশ্বাস ৰাখিব লাগিব। চাওক আস্থাটো ৰাখিবই লাগিব কাৰোবাৰ নহয় কাৰোবাৰ ওপৰত, কাৰণ মানুহৰ ওচৰত বিকল্প কি, কোনো ধৰণৰ বিকল্প নাই। মানুহেতো এতিয়া কোনটো কম বেয়া, কংগ্ৰেছ বেছি বেয়া নে বিজেপি বেছি বেয়া তাক লৈ ভোট দিব নোৱাৰে। ৰাইজৰ ওচৰত স্পষ্ট মতদান কৰিবৰ কাৰণে এটা ৰাস্তা লাগিব, বাট লাগিব, তেওঁলোকক বিকল্প দিব লাগিব। ৰাস্তাই আস্থা পোষণ ৰাখিছে কাৰণে তেওঁলোকৰ মাজৰ পৰাই বিকল্প ৰাজনৈতিক দলৰ চিন্তাটো অংকুৰিত হৈছে। আৰু এটা কথা মনত ৰাখিব যে এটা ধাৰাৰ পৰা অহা প্ৰতিটো শক্তিয়েই ৰাইজক বাৰে বাৰে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি থাকিব সেই কথাটো নহয়। কাৰণ এগৰাকী মাতৃৰ যেতিয়া সন্তান কেইবাগৰাকীও হয়, প্ৰতিগৰাকী সন্তানৰ চৰিত্ৰ একে হ'ব বুলি আপুনি কেতিয়াও ক'ব নোৱাৰে। আপুনি এটা কথা নিশ্চয় মানি লয় আপুনি নিজেও যে আঞ্চলিক ৰাজনীতি যদি সুদৃঢ় কৰিবলগীয়া হয় তেনেহ'লে সংহতিৰ প্ৰয়োজন। আপুনি কি ভাবে? নিশ্চয় সংহতিৰ প্ৰয়োজন আছে, ঐক্যবদ্ধতাৰ প্ৰয়োজন আছে। আঞ্চলিক ৰাজনৈতিক শক্তি, জাতীয়তাবাদী শক্তিসমূহৰ মাজত সংহতি ঐক্যবদ্ধতাৰ অত্যন্ত প্ৰয়োজন। কেনেকৈ সেই যাত্ৰা কৰিব পাৰে ৰাজনৈতিক দলসমূহে যথেষ্ট আলোচনা বিলোচনা পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু তেওঁলোকে সঠিক সুস্থিৰ সিদ্ধান্ত লৈ অসমৰ ভৱিষ্যতক লৈ, অসমৰ সমাজ জীৱনৰ, অসমীয়া জাতিসত্তাৰ ভৱিষ্যতক লৈ চিন্তা চৰ্চা কৰি তেওঁলোক আগবাঢ়িব লাগিব, পৰিকল্পনা কৰিব লাগিব অতি সন্তৰ্পণে। কাৰণ এফালে অতি শক্তিশালী ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি, সাম্প্ৰদায়িক শক্তি, তেওঁলোকৰ বিপৰীতে ভোট যুদ্ধত যদি আগবাঢ়ি যাব লগা হয়, আপুনি কোৱাৰ দৰে সংহতি ঐক্যবদ্ধতাৰ অত্যন্ত প্ৰয়োজন। মই সেইকাৰণে আপোনাক কথাটো ক'লোঁ, সংহতিৰ অত্যন্ত প্ৰয়োজন আছে যদিহে আঞ্চলিক ৰাজনীতিৰ ভেটি শক্তিশালী হয়। কিন্তু অৰূপ বৰবৰা, অজিত ভূঞা, সদৌ ছাত্ৰ সন্থা আৰু ইতিমধ্যে অখিল গগৈ এক ৰাজনৈতিক দল খোলাৰ যোজা চলাইছে। এনে অৱস্থাত এই যিসমূহ চাৰিটাকৈ দল যদি আঞ্চলিক ৰাজনৈতিক দল অসমত গঠন হয় তেনেহ'লে ই বাৰু আপোনালোকক লাভান্বিত কৰিব, আঞ্চলিক শক্তিটোক লাভান্বিত কৰিব নে বিজেপি বা কংগ্ৰেছক লাভান্বিত কৰিব? নহয়, চোক আমি ছাত্ৰ সন্থাই এই কথাটো আহ্বান বাৰে বাৰে কৰি আহিছোঁ। বিষয়সমূহ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ক'ব ৰাজনৈতিকভাৱে ৰাজনৈতিক দলসমূহে। গতিকে মই ভাবোঁ যে এইটো সম্ভৱ হ'ব, কাৰণ ৰাজনৈতিক দৃষ্টিকোণেৰে যদি আপুনি বিশ্লেষণ কৰে, পৰ্যালোচনা যদি কৰে, তেতিয়া এটা কথা ঠিক যে জাতীয়তাবাদী শিবিৰৰ ভোট বিভাজন কোনো কাৰণতে হ'ব নালাগিব, তাৰ কাৰণে ঐক্যবদ্ধ হ'ব লাগিব। অন্যথা যদি ভোট বিভাজিত হয় তেতিয়াহ'লে কংগ্ৰেছ, বিজেপি বা আন দলে লাভান্বিত হ'ব। যদিহে বিজেপি দলটোক উফৰাব খোজে, যদিহে কংগ্ৰেছ আৰু AIDFক প্ৰতিহত কৰিব খোজে, তেওঁলোক ঐক্যবদ্ধ হোৱাৰ বিকল্প কোনো থাকিব নোৱাৰে। কিন্তু আপুনি বাৰে প্ৰতি মই যেতিয়া আপোনাক সুধিছোঁ তেতিয়া আপুনি তেওঁলোক বুলি কৈ আছে, যিহেতু আপুনি বৰ্তমানে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদকৰ পদত আছে। পোনপটীয়াকৈ মই আপোনাক সুধিছোঁ, তেওঁলোক বুলি কৈ থকাতকৈ আমি বুলি ক'লে কিবা অসুবিধা হ'ব নেকি আপোনাৰ, বা আপুনি সেই দলটোৰ লগত জড়িত হৈ থকাৰ সম্ভাৱনা নাই নেকি আগন্তুক দিনত? নহয়, সকলো কথা নিৰ্ভৰ কৰিব ছাত্ৰ সন্থাৰ অধিৱেশনৰ ওপৰত। কাৰণ মই যেতিয়া দায়িত্ব এটাত আছোঁ, সেইটো মোৰ ইয়াত ব্যক্তিগত কথাটো বহুত বেছি প্ৰাসংগিক নহয় বা গুৰুত্বপূৰ্ণ নহয়। সংগঠনটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি কাম কাজ কৰি আছোঁ। গতিকে আগন্তুক দিনত গোটেই কথাবোৰ এটা সামূহিক চিন্তা চৰ্চাৰ মাজেৰে আগবাঢ়িব। আপুনি ঠিকেই কৈছে যে এইটো আমাৰ বিষয়, গতিকে আমাৰ বিষয়টোৰ লগত যিহেতু সামূহিক এটা চিন্তা চেতনাৰ জড়িত হৈ আছে, সকলো অধিৱেশনৰ সময়ত প্ৰতিনিধিসকলৰ তেওঁলোকৰ চিন্তা, তেওঁলোকে দেখুৱাই দিয়া বাট, তাৰপিছত আমি অগ্ৰসৰ যিহেতু হ'ব লাগিব। গতিকে মই ভাবোঁ যে সেইটো সময়লৈ অপেক্ষা কৰিব লাগিব। বহুতে ভাবি আছে ইয়াত কোন কোন থাকিব বা কোন আহিব এই নতুনকৈ গঠন হোৱা দলটোত। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত বা আন যি 70টা জনগোষ্ঠীয় সংগঠন আছিল, তেওঁলোকৰ সহযোগিতাত কা বিৰোধী যিখন আন্দোলন হৈছিল, সেই আন্দোলনখন যথেষ্ট সপ্ৰতিভ ৰূপত আপোনাক দেখা পোৱা গৈছিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল আৰু সজোৰে এই প্ৰতিবাদ সাব্যস্ত কৰা আমি দেখা পাইছিলোঁ। এই যি আন্দোলন আছিল, কা আন্দোলন, এই কা আন্দোলনৰ দায়িত্ব কোনে গ্ৰহণ কৰিব? ছাত্ৰ সন্থাই যিটো নিজৰ স্বতন্ত্ৰতা, নিজৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখিয়ে আগবাঢ়িব। ৰাজনৈতিক দলটোৱে নিজৰ ৰাজনৈতিক ধাৰাটো অব্যাহত ৰাখিব। গতিকে মই ভাবোঁ যে এইটো কেতিয়াও কোনো কাৰণতে ৰৈ নাযায়, সংগ্ৰাম স্তিমিত নহয়। কৰোণাৰ পৰিস্থিতি শেষ হোৱাৰ লগে লগে ছাত্ৰ সন্থাই এই ধাৰা অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব বুলি মই বিশ্বাস কৰোঁ। ৰাজ্যিক ভিত্তিত যদিও আপোনালোকৰ দলটোৱে চৰকাৰ গঠন কৰিব পাৰে, এয়া সম্ভাৱনাৰ কথাহে মই কৈছোঁ, সময়ে ক'ব কি হয়। কিন্তু কা আইনখন যিহেতু ইতিমধ্যে গৃহীত হৈছে, এইখন বাতিলৰ ক্ষেত্ৰত আপোনালোকে আইনী যুঁজো ইতিমধ্যে আৰম্ভ কৰিছে। নতুন দলটোৰ ফালৰ পৰা কেনেধৰণে কি পদক্ষেপ গ্ৰহণ কৰিব, আঁচনি আছে নেকি আপোনালোকৰ ফালৰ পৰা? আছে, নিশ্চিতভাৱে। চোক, আইনী যুঁজৰ কথা আপুনি উল্লেখ কৰিছে, আইনী যুঁজ চলি থাকিব সম্পূৰ্ণৰূপে বাতিল কৰিবৰ কাৰণে। কিন্তু
ইমপ্লিমেণ্টেশ্যন কৰিবলৈ যাওঁতে কাৰ্যকৰী কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰসমূহে এনেকুৱা আইন বাধা দিব পাৰে যাৰ উদাহৰণ কেৰেলা চৰকাৰ যাৰ উদাহৰণ ৰাজস্থান চৰকাৰ যাৰ উদাহৰণ পাঞ্জাৱ চৰকাৰ তেওঁলোকে ৰাজ্য চৰকাৰসমূহে সিদ্ধান্ত গ্ৰহণ কৰি তাত এইখন আইন ইমপ্লিমেণ্ট নকৰোঁ বুলি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে এটা কথা ওলাইছে যে ধৰ্মীয় মেৰীকৰণৰ এটা প্ৰসংগ আহে নিৰ্বাচন হোৱাৰ লগে লগে একেদৰে কাটো সেই একেটা প্ৰসংগই আহিছে কাৰণ যিসকল বহিৰাষ্ট্ৰত হিন্দু ধৰ্মৰ মূল আছে তেওঁলোকে অখণ্ড ভাৰতবৰ্ষ শব্দটো ব্যৱহাৰ কৰিছে ধৰ্মীয় উৎপীড়নৰ দৰে শব্দ ব্যৱহাৰ কৰিছে তেওঁলোকে একেদৰে শৰণাৰ্থী শব্দ ব্যৱহাৰ কৰিছে আৰু এনেকুৱা এটা প্ৰসংগ তেওঁলোকে তাত উত্থাপন কৰিছে যিখন জাননী তেওঁলোকে প্ৰথম দিছিলে তাত লিখা আছিল যে কোনো ধৰণৰ নথিপত্ৰ অবিহনে তেওঁলোকক ভাৰতীয় নাগৰিকৰ মৰ্যাদা দিয়া হ'ব আৰু তাৰ পিছতে সমগ্ৰ দেশজুৰি প্ৰতিবাদৰ ঢৌ উচ্চাৰিত হৈছিল বিভিন্ন সংগঠন অসমত ইয়াৰ বাৰুকৈয়ে জোকাৰি গৈছিল এই প্ৰতিবাদে আগন্তুক যি নিৰ্বাচন আছে মই পোনপটীয়াকৈ সুধিছোঁ এই নিৰ্বাচনক লৈ আপোনালোকৰ দলটোৰ ক্ষেত্ৰত কিমান আশাবাদী নাই আমি যথেষ্ট আশাবাদী কাৰণ ৰাইজ যিহেতু অতি ভয়াৱহতাৰ মাজত আছে সংকটৰ মাজত আছে আৰু নিজৰ জীয়াই থকাৰ প্ৰশ্ন ভাষা সংস্কৃতিৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰশ্ন যেতিয়া নিশ্চিতভাৱে থাকিব ৰাইজে সঠিক সিদ্ধান্তই ল'ব অসম জাতীয় পৰিষদ গঠন হোৱাৰ পিছতে এইটো চৰ্চা চলিছে বা তেওঁলোকে এজন বহুবল্কী মন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে 700ৰ পৰা 1500 ভোট পাব যিমান সমষ্টিতে নেখেলক কিয় কাৰণ তেওঁলোকে এই কথাটো আচলতে গুৰুত্ব দিয়া নাই নেকি নে বা তেওঁলোকে এনেধৰণে ভাবিছে নেকি আপুনি কি ভাবে এই কথাটো নহয় তেওঁলোকৰ কথাত এইটো তেওঁলোক যে শংকিত এই কথাটো প্ৰমাণিত হৈ গৈছে আৰু দ্বিতীয় কথাটো হ'ল যে এনেকুৱা ধৰণৰ কথা গণতান্ত্ৰিক ব্যৱস্থাৰ মাজত কোনো দায়িত্বশীল মানুহে কেতিয়াও ক'ব নোৱাৰে এটা তেনেই পাতল কথা তেনেই এটা চেলো কথা মানুহৰ আগত কৈছে কাৰণ ভোট দিব ৰাইজে জনসাধাৰণে ভোট দিব গতিকে কিমান ভোট পাব সেইটো জনসাধাৰণেহে ঠিক কৰিব সময় যিহেতু আমাৰ হাতত যথেষ্ট কম আৰু বিভিন্ন প্ৰসংগ আছিল আমি পৰৱৰ্তী সময়ত পাতিবলৈ চেষ্টা কৰিম কা আন্দোলনৰ লগত জড়িত হৈ আছিল ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কিন্তু যেতিয়া আপোনালোকৰ ৰাজনৈতিক দল গঠন হ'ল বা ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ আৰম্ভ হৈছিল তেতিয়াৰ পৰা তেখেতক কিছু আঁতৰি থকা দেখা গ'ল বা পৰিলক্ষিত হ'ল এইখিনিতে বহুতৰ হয়তো মনত এনেকুৱা ধৰণৰ প্ৰসংগ উত্থাপন হ'ব পাৰে বা প্ৰশ্ন জাগিব পাৰে আপোনালোকৰ মাজত কিবা এনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে নেকি যাৰ কাৰণে তেওঁ আঁতৰি থাকিবলগীয়া হৈছে বা তেওঁ নিজে আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে না তেওঁ ৰাজহুৱাকৈ কোনো ধৰণৰ কথা বতৰা কোৱা নাই তেওঁৰ স্বাস্থ্যজনিত সমস্যাৰ কাৰণে হয় গতিকে তেওঁ ৰাজহুৱাকৈ তেওঁ আহিব পৰা নাই ৰাইজৰ মাজলৈ গতিকে এই যিটো সিদ্ধান্ত এইটো এটা ৰাজনৈতিক এটা জাতীয় অভিৱৰ্তন কৰা তাৰ পাছত দায়িত্ব দিয়া তাৰ পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে আগবঢ়া উচিত এই সম্পৰ্কীয় যিবোৰ কথা এইবোৰ কথা বতৰা ছাত্ৰ সন্থাৰ এটা কালেক্টিভ ডিচিশ্যন এইবোৰ ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভাই আমাক দায়িত্ব দিছে সেইমৰ্মে আমি আগবাঢ়িছোঁ গতিকে এইবোৰ কথা সকলোৱে জানে কিছুমান কথা মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে বহুতে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে কিন্তু আমি সামূহিক চিন্তাৰে সামূহিক সিদ্ধান্তৰে আমি অগ্ৰসৰ হৈছোঁ আৰু আগন্তুক দিনটো হৈ থাকিম আৰু ছাত্ৰ সন্থাই নিজৰ স্বতন্ত্ৰ অৰাজনৈতিক যিটো চৰিত্ৰ এই চৰিত্ৰটো সদায় জীয়াই ৰাখিব নিশ্চয় আপোনালৈ মোৰ অন্তিমটো প্ৰশ্ন সদসম ছাত্ৰ সন্থাৰ যেহেতু অধিৱেশন আহি আছে আৰু এতিয়াও আপুনি লুৰিণজ্যোতি গগৈ সদসম ছাত্ৰ সন্থাৰ সম্পাদক হৈ আছে অনাগত দিনত ৰাইজে লুৰিণজ্যোতি গগৈক কেনেদৰে দেখা পাব সদসম ছাত্ৰ সন্থাৰ এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে দেখা পাব নে অসম জাতীয় পৰিষদৰ এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে দেখা পাব চমুকৈ সেইটো সময়লৈ অপেক্ষা কৰিব লাগিব কিন্তু মই অসমৰ সমাজ জীৱনত সদায় যিটো নিষ্ঠা সহকাৰে কাম কৰি আহিছোঁ আগন্তুক দিনতো নিষ্ঠা সহকাৰে কাম কৰি যাম এগৰাকী নিষ্ঠাৱান ব্যক্তি দায়িত্বশীল ব্যক্তি হিচাপে মই মোৰ যিটো দায়িত্ব সেই দায়িত্ব মই সদায় পালন কৰি যাম এই কথা অসমৰ ৰাইজক মই পুনৰবাৰ দোহাৰিছোঁ আগতেও মই কৈ আহিছোঁ মই সদায় জনতাৰ অসমৰ ৰাইজৰ সেৱক হৈ থাকিবৰ কাৰণে মই মোৰ প্ৰয়াস প্ৰচেষ্টা মই সদায় অব্যাহত ৰাখিম ধন্যবাদ জনাইছোঁ লুৰিণজ্যোতি গগৈ আপুনি আমাক ইমানখিনি সময় দিয়াৰ কাৰণে আৰু আপোনাৰ এই যি যাত্ৰা সংগ্ৰামী যাত্ৰা এই সংগ্ৰামী যাত্ৰা অব্যাহত থাকক ৰাইজৰ আপোনাৰ প্ৰতি থকা যি আস্থা বিশ্বাস সেই বিশ্বাস যাতে আপুনি অটুট ৰাখিব পাৰে আৰু আমি আশা কৰিম আগন্তুক দিনত লুৰিণজ্যোতি গগৈ এক সংগ্ৰামী সত্তা হৈ ৰাইজৰ মাজত আগুৱাই যাব আৰু আজিলৈ আমাৰ প্ৰাসংগিক প্ৰেক্ষাপট অনুষ্ঠানৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ ধন্যবাদ